প্লাছ দৰ্জাবোৰ ইমান চাপৰ গতিকে মই আপোনালোকক আন্ধাৰত একো দেখাব পৰা নাই। আমি চেষ্টা কৰিম আগলৈ দেখাবলৈ। এনেই চিৰি এটা পালোঁ ওপৰ যাবলৈ। এইজন আমাৰ ছাৰ। ৱাও, এমেজিং। মই ভবা নাছিলোঁ ভিতৰখন ইমান ধুনীয়া হ'ব বুলি। মই দেখিছোঁ বহুত সুন্দৰ। ভিতৰৰ পৰা বাহিৰটো আৰু সুন্দৰ দেখি। সেয়া দেখিছে কাম চলি আছে। আমাৰ ছাৰে আমাৰ কাৰেংঘৰৰ বিষয়ে যদি অলপ কৈ দিয়ে ভাল হ'ব। ঘৰ বা কাৰডং বুলি কয়। কাৰেংঘৰ কাৰডঙত আছোঁ। এইটো হ'ল আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। প্ৰথমতে এইটো কাঠেৰে আৰু বাঁহেৰে নিৰ্মিত আছিল। পাছত এইটো অসমৰ শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ পূবত গড়গাঁৱত অৱস্থিত। 1540 খ্ৰীষ্টাব্দ চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটো নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াৰ চাৰিওফালে ইটাৰ বেৰ নিৰ্মাণ কৰে। তাৰ পাছত পৰৱৰ্তী কালত 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয় আৰু সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ ইয়াক নিৰ্মাণ কৰি আমাৰ অসমীয়া জাতিৰ যি ঐতিহ্য, সেই ঐতিহ্য বহন কৰিবৰ বাবে তেখেতে আমাক এয়া উৎসৰ্গা কৰি থৈ গ'ল। আজিও এই পূৰ্বতে যেনেকৈ আছিল ঠিক তেনেকৈ আছে। এইটো আমাৰ হ'ল আৰ্কিঅ'লজিকেল ছাইট। গতিকে এইটো যাতে সদায় সংৰক্ষিত হৈ থাকে সেইকাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে। ইয়াত যাতে কোনো ধৰণৰ বিনষ্ট নহয়, ক্ষয় ক্ষতি নহয়, তাৰ বাবে আমি সকলোৱে আমাৰ পূৰ্বজন্মৰ বাবে আমি ইয়াক সংৰক্ষণ কৰাটো নিতান্তই আমি প্ৰয়োজন বুলি ভাবোঁ। হয়, ছাৰে একদম অতি সুন্দৰকৈ বুজাই দিছে। আশা কৰোঁ আমি সকলোৱে ছাৰৰ কথা মানি চলিম, আপোনালোকেও চলিব।